অসমবাসী ৰাইজ, মোৰ অতি মৰমৰ শুভাকাংক্ষীসকল আৰু সকলো বন্ধু বান্ধৱীলৈ মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে। কিয়নো তেওঁলোকে যোৱা দুদিনত মানে মোৰ উপজা দিনৰ উপলক্ষে জন্মদিনৰ শুভেচ্ছাৰে সকলো মানুহে ইমান ধুনীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁলোকক মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। তেওঁলোকৰ আশীৰ্বাদে জীৱনত নতুন ৰং, নতুন আঁচনি ল'বলৈ, পৰিকল্পনা ল'বলৈ সুযোগ দিব। মই সকলোকে ধন্যবাদ জনাইছোঁ ফেচবুকৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু বিশেষভাৱে বহু ঠাইৰ পৰা বিভিন্ন উপহাৰ আহিছে আৰু উপহাৰে আনন্দ দিয়ে, উপহাৰে নতুন কৰি তোলে মনটো। গতিকে আজিৰ তাৰিখত মই নিজে খুব ফূৰ্তি লাগিছে, ভাল লাগিছে। আৰু এই সময়কণ ঘৰৰ মানুহৰ লগতে বহি মই আৰু এটা ৰঙীন কেক সন্মুখত থৈ মই আকৌ হেপী বাৰ্থডে কৈ দিম আপোনালোকৰ বাবে। এই কাৰণেই যে এই কেকটো আচলতে মোৰ ঘৰলৈ উপহাৰ হিচাপে আহিছে বেংগলোৰত থকা RJ জৰ্ণা, কাকলি বা আৰু ৰাজদীপ দা। তেওঁলোক দুয়োৱে খুব মৰমেৰে এই কেকটো পঠিয়াইছে আৰু তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ। থেংক ইউ কাকলি বা, থেংক ইউ ৰাজদীপ দা। আৰু লগতে মৰম জনাইছোঁ ৰঙলৈ। ৰং হৈছে কণমানি ৰং। কেকটো দেখুৱাই দিছোঁ। এই কেকটো খুব ধুনীয়াকৈ তৈয়াৰ কৰা হৈছে আৰু তৈয়াৰ কৰি দিছে উইথ লাভ লিটিল বাইটছ। লিটিল বাইটছ নগাঁৱত অতি কম দিনৰ ভিতৰত জনপ্ৰিয় হৈ পৰা এখন বিশেষ বেকাৰী। গতিকে ইয়াত হৈছে তেওঁলোকৰ মৰম আছে আৰু তেওঁলোকৰ তাত খুব সুন্দৰকৈ তৈয়াৰ কৰিছে। তেওঁলোকে নিজে আহি মোক ঘৰত দি থৈ গৈছে আৰু সেইটো কাৰণে খুব স্পেচিয়েল হৈ পৰিছে বাৰ্থডে। আৰু আজি আকৌ এই কেকটো মই একেলগে কাটিম আৰু ঘৰৰ মানুহ আছে, এয়া মই চিনাকি কৰি দিছোঁ। এয়া ভণ্টি মুন, জোনমণি কলিতা, দাদা আছে, লগত বৌ আছে, তাৰপিছত মা আছে। আৰু মোৰ এতিয়া ভিডিঅ' কৰি আছে পবিত্ৰই, গতিকে সেইফালেও আছে। গতিকে চবকে লগত লৈ আমি এই কেকটো কাটিম। এইটো ৰঙীন কেক, খুব ধুনীয়া কেক, বাৰ্থডে কেক। এয়া কাটিবলৈ লৈছোঁ। সকলোৱে আনন্দৰে শুভেচ্ছা দিব যাতে এনেদৰে কাম কৰি যাওঁ আপোনালোকৰ বাবে আৰু খুব সুন্দৰ হওক জীৱন আৰু আপোনালোকৰ কাৰণে কাম কৰি যাব পাৰোঁ। এই জন্মদিনতে সংকল্প লৈ এই আপোনালোকৰ বাবে মই কেকটো কাটিছোঁ আৰু। Happy birthday to you.